নমস্কাৰ বন্ধুসকল, আজি আমি গৈ আছোঁ ভাইৰেল ককাৰ নাগৰাবদন চাবলৈ শ্ৰী শ্ৰী কুৰ মহম্মদ ৰাসলৈ। তো আহক ভাইৰেল ককাৰ ৰাস চাওঁ। এয়া মই আহি পাইছোঁ, ৰাস গৈ আছোঁ। ধুনীয়াকৈ সজাইছে, লাইটেৰে পূৰা ভৰপূৰ ৰাস্তা। আহকচোন চাওঁ ককাই কেনেকৈ নাগৰা বজায়। আহি পালোঁ ৰাস, গাড়ীখন পাৰ্ক কৰোঁ। জাগাই নাই, মানুহ গাড়ী বহুত। ইয়াতে পাম, এয়া মূল দ্বাৰ ৰাসৰ, শ্ৰী শ্ৰী কুৰ্মা মণ্ডপ বাৰৰি ৰাস মহোৎসৱ। এইটো মেইন মন্দিৰ। তেন্তে আহক ভিতৰলৈকে ককাৰ নাগৰাবদন চাওঁ। বলক বলক বলক। এয়াই সেইজন ভাইৰেল ককা, চাওঁ আহক নতুন নাগৰাবদন। দেখি আচৰিত, ইমান বয়স হৈছে ককাৰ, তথাপিও কি উৎসাহেৰে নাগৰা বজাই আছে। আপুনি যদি আপোনাৰ অঞ্চলত ককাক বিচাৰে, নাগৰাবদন পৰিৱেশন কৰিবলৈ আপুনি যদি বিচাৰে, তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত নাগৰা নাম দলটিৰ সম্পূৰ্ণ ঠিকনা তথা ফোন নম্বৰ দিয়া আছে। কণ্টেক্ট কৰক আৰু ককাক চাওক আপোনাৰ অঞ্চলত। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।